তেজপুৰৰ চতিয়াত জুবিন গাৰ্গ জংকি বৰঠাকুৰ আৰু তেওঁলোকৰ টিমটোৰ এটা সংগীত অনুষ্ঠান আছিল সেই সংগীত অনুষ্ঠানখনলৈ তেওঁলোকে দুখন গাড়ী লৈ গৈছিল এখন বাছ এখন সৰু গাড়ী যিখন ফৰ্ড আইকন আছিল সেই ফৰ্ড আইকনখনত জংকি বৰঠাকুৰ আৰু জয়ন্ত পাত্ৰ যিজনে গাড়ীখন চলাই গৈছিল জুবিনদাৰ বেষ্ট ফ্ৰেণ্ড আছিল আৰু এজন লোক আছিল ববচনলাল বৰুৱা তেখেতে গাড়ীখনৰ পাঁচ সিটত শুই গৈছিল দুৰ্ঘটনাটো হোৱাৰ পূৰ্বে কিন্তু জুবিনদাই সেই সৰু গাড়ীখনৰ আগচিটত বহি আছিল তাৰপিছত বাছখনত পবিত্ৰ মাৰ্ঘিতা দাও আছিল তেখেতে জুবিনদাক মাতি পঠিয়ালে বাছখনলৈ আৰু জুবিনদাই বাছখনলৈ গুচি আহিল তেখেতলৈ কিছু অনুষ্ঠানৰ কিছু কথা বতৰা আছিল আলোচনা আছিল সেইবোৰৰ কাৰণে বাছখনলৈ গৈ জুবিনদাই ববচনলাল বৰুৱাদেৱক সেই সৰু গাড়ীখনলৈ পঠাই দিয়ে ববচনলাল বৰুৱাদেৱে সৰু গাড়ীখনলৈ আহি দেখে যে পাছফালে বহি থকা জংকি বৰঠাকুৰ আগফালৰ সিটত বহি তেখেতে তেওঁ গান লিখি আছে অনুষ্ঠানৰ বাবে যিবোৰ গান সেইবোৰ গান লিখি আছে আৰু ববচনলাল বৰুৱাদেৱে কয় তেখেতৰ টোপনি লাগিছে বুলি পাছফালৰ সিটখনত শুই যায় আৰু তাৰ পাছতেই সেই বেদনাদায়ক এক্সিডেণ্টটো হয় তেজপুৰৰ বালিপাৰাত সেই দুৰ্ঘটনাটো ঘটে আৰু সেই দুৰ্ঘটনাটোতে জুবিনদাই তেখেতৰ বেষ্ট ফ্ৰেণ্ড জয়ন্ত পাত্ৰক আৰু তেখেতৰ আটাইতকৈ মৰমৰ ভগ্নী জংকি বৰঠাকুৰক হেৰুৱাইছিল 2002 চনৰ সেই দিনটোৰ কথা অসমৰ ৰাইজে কেতিয়াও নাপাহৰে মই এটা সৰু ক্লিপ বজাই দিছোঁ জুবিন গাৰ্গ আৰু জংকি বৰঠাকুৰৰ একেলগে অনুষ্ঠান কৰাৰ ক্লিপ এটা আপোনালোকে চাই ভাল পালে কমেণ্ট কৰিব ভিডিঅ'টো লাইক কৰিব নাপাহৰিব শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ মোৰ ভিডিঅ' চাই আছে মোক ফ'ল' কৰিব নাপাহৰিব জুবিন গাৰ্গ ছিৰিজৰ বাকীকেইটা ভিডিঅ' চাই আপোনালোকে ভাল পাব বিষয় জুবিন গাৰ্গ ৰীল নম্বৰ 16 অতি শীঘ্ৰেই আহি আছে আজিলৈ ইমানেই ধন্যবাদ